Hey guys, welcome back to my channel. तो आकु आहि गुला ता राइडर भिडिओ লৈ তো আজি গৈ আছো নাগালেণ্ডৰ দয়াং মানে ঠিক আছে তো বহুত দিন ভিডিওস তো দিয়া না কাৰণ মই এটা নতুন ফোন ললো আপোনাকে কোৱালিটি অলপ বেলেগ দেখিছে চাগে তো আজি গৈ আছো নাগালেণ্ড তো এতিয়া মই আছো গোলাঘাটত ঠিক আছে গোলাঘাটৰ অদলাবৰা চাব পাৰি ইফালে তো দয়াং হাইড্ৰ বজাই আপোনাকে শুনি চাগে বহুত তো তাৰ এক্সপ্লোৰ কৰিম নাগালেণ্ডখনো বহুত বেছি ধুনিয়া হয় যিহেতু ঠিক আছে তো চাই থাকিব ভিডিওটো ফাৰ্স্ট ভিডিওটো এটা আৰম্ভ কৰি লৈছো কাৰণ আমি যাব লাগিব গোলাঘাট হৈ এনেকে যাব লাগিব ভিডিওটো আপোনাকে লাষ্ট লৈকে চাব কাৰণ বহুত ভিডিওটো যেনে চেনেল অলপ ডাউন হৈ আছে যেহেতু তো যিসকলে মোৰ আগৰ ভিডিও চাই তো ভিডিও প্লিজ এবাৰ লাষ্ট লৈকে চাব কাৰণ নাগালেণ্ড বুলি ক'লে ভাবি চাওক মানে বহুত বেছি এক্সপ্লোৰ কৰা নাই মানুহে তো আজি আমি এক্সপ্লোৰ কৰিব যাম আৰু বহুত বেছি ধুনিয়া হয় জায়গাটো তো বহুত বেছি ভাল ভিডিও হ'ব কৈছে ভিডিও লাষ্ট লৈকে চাব তো বলক ভিডিওটো আৰম্ভ কৰো তাকে ফেলে এই মোবাইল হোল্ডাৰ লগাই লৈছে তো বহুত বেছি মজা হ'ব তো বলক আৰু আমি যাব লাগিব গোলাঘাটৰ ফৰকাটিং হয় আৰু আহি এতিয়া মানে ফৰকাটিং পালো আৰু চাব পাৰি ইয়াত বহুত বেছি ভিৰ হয় কাৰণ এটো ৰেল ষ্টেচন হয় যেহেতু তো মানুহ বহুত বেছি ভিৰ হৈ থাকে মানে প্ৰতিটো সময়তে আৰু গাইস এতিয়া আমি গোলাঘাট টাউন মানে খাৰি পেলাই ফৰকাটিংও খাৰি আহিলো কিন্তু ৰাস্তাটো এইটো সাইডৰ ৰাস্তাটো ইমানটা গাইস ভাল নহয় তো চাব পাৰে তো বনাই আছে চাগে তোৰ ভাল হলে ভাল হ'ব তো ইয়াৰ পৰা আৰু খুব বেছি 75 কিলোমিটাৰ মান আছে মানে তো গৈ থাকো তো ৰাস্তাত ইমান ভিৰ কৰা নাই ডাইৰেক্ট কাট গৈ বনাম ঠিক আছে চাই থাকক সৰু পৰা এনে বনাই আছো ৰাস্তা বহুত বেছি পুলিচ আছে কাৰণ আজি ৰিপাব্লিক ডে হয় তো সেইবলে ৰাইডটো কৰিছো আৰু নাজানো কি হয়তো চাওক এইফালে আগত চাওক কিমান বেছি ধূলি মানে বলক আৰু বহুত টাইমো হৈ গ'ল আৰু বেছি টাইম নাই যাবৰ কাৰণে বলক গৈ থকা এতিয়া আহি পালো মেৰাপানী তো মেৰাপানী এটা শুনি আছো আজি ফাৰ্ষ্ট দেখিলো তো তাৰপৰা এইখন মেৰাপানী টাউন হয় তো এতিয়া কিবা এটা খাবলৈ ৰৈছিলো হোটেল এখন আছে যাব পাৰি এখন কিবা এটা খাই লওঁ খাই পেলাই গৈ থাকিম এইফালে চাওক 52 কিলোমিটাৰ আছে ইয়াৰ পৰা মানে পালৈ আৰু বেছি দূৰ নাই চাওক পাহাৰ সোমামে আৰু অকমান আছে তো ইয়াত চাহ খাই লওঁ কিবা কিবি তাৰপৰা যাম আৰু বেছি নাই পাহাৰ সোমামে তো যিহেতু আগত পাওঁ নাই ঠিক নাই ইয়াতে কিবা খাই যাম আৰু ইয়াৰ পাছত আমি ডাইৰেক্ট নাগালেণ্ড সোমাই গ'লো মানে অৰুণাচল যাওঁতে যেনেকৈ আমি পাছ দিব লাগে কিন্তু মানে নাগালেণ্ড হওঁতে ইমান পাছৰ দৰকাৰ নাই মানে কিছুমান জেগাত পাছৰ দৰকাৰ হয় বাৰু কিন্তু আমি আহিছোঁ নাগালেণ্ড দয়াং তো দয়াং আহোঁতে কোনো পাছৰ দৰকাৰ নাই যদি আপোনালোকে আহে মানে এইটো কথা জানি লওক আৰু গাইস ফাইনালি নাগালেণ্ড এন্ট্ৰি হৈ গ'লো চাব পাৰে তো মানে আৰু ইয়াৰ পৰা চাগে খুব বেছি 40 কিলোমিটাৰ মান আছে চাগে তো আমি যেহেতু ৱাকখালৈকে যাম তো ৱাকখালে 53 কিলোমিটাৰ আছে তো এতিয়া মনটো ভাল লাগিছে মানে পাহাৰলৈ বহুত অহা নাছিলো ঠিক আছে তো চাওক সেইটো হ'ল ভিউ নাগালেণ্ডৰ প্ৰথম ভিউ তো দয়াঙৰ ভিউটো ইয়াতকৈ আৰু বেছি ভাল আপোনালোকে গম পায় যিসকলে ভিডিঅ' চাইছে যদি নাই দেখা চাই থাকক লাষ্ট লাগে গম পাব তো গৈ পেলাই এটা ভিউ তো আজি মানে বতৰটো ইমান এটা খাছ নহয় সেইকাৰণে পাহাৰ চাহাৰবোৰ অলপ দূৰ পাহাৰবোৰ মানে ইমান এটা ভিজিবল হোৱা নাই তো গৈ থাকোঁ কি হয় চাই থাকক ইয়াত বেছি টাইম কৰি থাকোঁ ডাইৰেক্ট গৈ পেলাই দয়াঙত লগ পাম তো চাই থাকক ভিউটো মাজে দেখাই আছোঁ যিহেতু বহুত বেছি ধুনীয়া ভিউ হয় তো এইফালে চাওক এতিয়া মজা জেগা এটাত আমি ৰৈছোঁ মানে অলপ ফটোজটো মাৰিবৰ কাৰণে তো বলক গৈ থাকোঁ আৰু গাইস আহি আৰু খুব বেছি মানে 20 কিলোমিটাৰ মান আছে আৰু পালোহি আৰু তো ভাল জেগাত আছে ৰৈছোঁ চাওক তো বহুত বেছি মজা জেগা হয় এইটো চাওক তো ইয়াৰ মানে আৰু এটা কথা কি ইয়াত অৰুণাচলতকৈ মানে নাগালেণ্ডত কি হয় তো গছ গছনি অলপ বেছি থাকে মানে সেইকাৰণে যিটো মানে পাহাৰৰ যিটো ভিউ পইণ্টবোৰ বহুত কম থাকে চাওক এতিয়া আছোঁ গছ গছনি আছে হ'লেও কিন্তু মজা ভিউ এটা আছে আগলৈ চাওক এইখন এখন পাহাৰ হয় তো গছ গছনি অলপ দেখিবলৈ প্ৰব্লেম হয় বহুত টাইমৰ পাছত এটা মজা ভিউ পইণ্ট পাইছে চাওক মোৰ বেক চাইডে কিমান এটা মজা ভিউ হয় তো মানে নাগালেণ্ডত এনেকুৱা বস্তু বহুত ৰেয়াৰ হয় মানে এনেকুৱা ভিউ পইণ্ট বহুত বেছি কম থাকে মই কৈছোঁ আপোনালোকক আৰু মানে আজি বতৰটো যিহেতু বেয়া সেইকাৰণে মানে পাহাৰৰ লেয়াৰখিনি ভালকৈ ওলোৱা নাই চাওক তো এতিয়া এইফালে দেখিছে এইখন এখন পাহাৰ আছে কিন্তু ইয়াৰ পৰা ভালকৈ ওলোৱা নাই তো আজি মানে ৱেডাৰটো অলপ মানে ফৰকাল নহয় তো বলক গৈ থাকোঁ মাজে এনেকৈ ৰৈ আহিছোঁ ভাল লাগে কিছুমান জেগা ৰৈ পেলাই কাৰণ পাহাৰ চাবলৈ আহিছোঁ এতিয়া ৰৈ যাব লাগিব কাৰণ পাহাৰৰ মেইন বিউটি এইটো হয় তো ৱাও তো বলক আৰু ইয়াৰ পৰা দয়াং হাইড্ৰ বজাৰলৈ আছে মাত্ৰ 2 কিলোমিটাৰ কিন্তু মানে ইয়াৰ ৰাস্তাটো বহুত বেছি মানে অলপ জংঘল টাইপৰ মানে কি এই ৰাস্তাটো সোমাই গ'লে এনেকুৱা নালাগে যে ইয়াৰ পাছত গৈ এটা মজা ভিউ পইণ্ট হ'ব তো চাই থাকক মানে বহুত বেছি মজা ভিউ এতিয়া মানে 3টা ৰাস্তা পালোঁ চাওক তো এইফালৰ পৰা মাজদি যাব লাগিব তো মানে আমি মানে এজনক সুধিছিলোঁ তো মানে কি ইয়াত নেটৱৰ্কটো অলপ প্ৰব্লেম হয় যদি আপোনালোকে আহে মানে মানুহক সুধিবই লাগিব চাগে তো নেটৱৰ্কটো মাজে মানে নোপোৱা হৈ যায় তো এতিয়া এইটো ৰাস্তাত সোমাই গৈ ভিউ পইণ্টটো পাম চাগে আৰু গাইস ৰাস্তা চাওক কেনেকুৱা আৰু গাইস চাওক এইফালে লাহে লাহে দেখিছোঁ আৰু মানে প্ৰজেক্টটো অলপমান তো এইফালে চাওক তো গাইস যিটো হাইড্ৰ প্ৰজেক্টটো ইয়াৰ হয় চাওক তো ইয়াত এইফালে লিখা আছে তো এইটো চাই লওক আৰু ভিউ পইণ্টটো আগতে আছে চাগে মোৰ মতে দেই তো ইয়াৰ পৰা আৰু 1 কিলোমিটাৰমান যাব লাগিব চাগে কিন্তু ৰাস্তা বহুতেই বেয়া চাওক শিল কেনেকুৱা আছে তো বলক একদম ভিউ পইণ্ট চাওঁগৈ এতিয়া মানে ভিউ যাবলৈ অকণমান বেয়াও লাগে নিদিবও পাৰে তো দেখাই দিছোঁ আপোনালোকক চাওক
মেট্ৰ' প্ৰজেক্ট এইখন নদী চাওক গাইছ এইখন যেন তেনেহে উঠিছে চাওক মানে ৰাস্তা ইমানে বেয়া আৰু একদম পুৰা আপ হয় মানে বাইকখন একেবাৰে যেনে তেনে উঠিছে আৰু ৰাস্তা বহুত বেছি বেয়া চাওক এইফালে হ'ব এইফালে আৰু মই অথনিৰ পৰা কৈ থকা ফাইনেলি মেইন ভিউ পইণ্ট আহি পালোঁ তো মানে ইয়াত চাওক মানুহ বহুত বেছি ভিৰ হয় মানে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে ইয়াত আৰু তোমালোক যদি বাৰিষা ছিজনত আহা তেতিয়াহ'লে এই নদীখন মানে বহুত বেছি ওপৰলৈকে মানে ভৰি থাকে বহুত বেছি মজা ভিউ তো আজি মানে ৱেডাৰৰ কাৰণে অলপ পাহাৰখিনি ওলোৱা নাই বাৰু হ'লেও যিখিনি ওচৰৰ পাহাৰখিনি ওলাইছে চাওক এই চাইডে এনেকৈ তো আগলৈকে এনেকৈ পাহাৰ দেখি নহ'লে ইয়ালৈকে তো আজি মানে ৱেডাৰটোৰ কাৰণে বহুত অলপমান প্ৰব্লেম হৈছে কিন্তু হ'লেও বহুত বেছি ধুনীয়া আৰু এইফালে চাওক এইটো এটা এই নদীখন বহুত বেছি ভিউ মানে মেইন ভিউটো এই নদীখনৰ কাৰণে হয় মানে চাওক তো আৰু তলত যাম তলত এইফালে মানুহে কিছুমানে বুটিং কৰি আছে এইফালে চাওক আৰু এইফালে তাত মানুহ আছে তলত যাম তলত বহুত বেছি ধুনীয়া হয় আৰু সেইটো ভিউ পৰা এইটো ভিউ আৰু এটা ভিউ আছে ঘৰৰ ওপৰত এনেকৈ ইয়াতকৈ ভিউ এটা ভিউ পইণ্ট আছে মানে তো ভিউ একেবাৰে ইয়াৰ পৰা অলপ ভালকৈ দেখিম মানে তো সেইকাৰণে উঠি চাইছোঁ তো আৰু এতিয়া যাম আমি একেবাৰে তলত একেবাৰে সেই তাত নদীখনৰ ওচৰত তো চাই থাকক আৰু ৱাখা যাবলৈ চেষ্টা কৰিম মানে ৱাখা এখন টাউন হয় মানে বহুত ধুনীয়া টাউন যদি টাইম হয়গৈ যাম যদি টাইম নহয় যাব নোৱাৰিম আৰু তো ফাৰ্ষ্ট চাওক ৱাও ইয়াৰ পৰা বহুত বেছি মজা ভিউ আহিছে চাওক যেতিয়া ইয়াৰ পৰা ওলাই দিওঁ তো এতিয়া তলত যাম মানে তলত এইফালে এনেকৈ তলি ৰাস্তা আছে চাগে তো ডাইৰেক্ট তলত গৈ লগ পাই আছোঁ বলক মতে বহুত বেছি সাৱধানে নামি ল'ব কাৰণ ৰাস্তাও বেছি বেয়া চাওক শিল আছে পুৰা পিছল হয় তো মানে পৰিলে আৰু তলত চাওক এইফালে কেনেকুৱা তো ৰাস্তাটো বহুত একদম ডাইৰেক্ট দ আৰু এইফালে চাওক এই ওপৰ আৰু এইফালে তলত বহুত বেছি ডাউন চাওক আহি তলত পাই গ'লোঁ তলত মানে ভিউ চাওক কি মজা ভিউ গাইছ তো নদীখনৰ মানে পানীটো টোটেলি চেঞ্জ চাওক তো কালাৰটো বহুত বেছি মজা হয় কিবা বাহিৰত থকা নিচিনা লাগিছে চাওক না কি বহুত বেছি ধুনীয়া তো ইয়াত মানুহে পিকনিক চিকনিক খাব পাৰে মানে যদি আহে তো মানে পিকনিক চিকনিক খাব পাৰিলে মানে বহুত বেছি ভাল হয় আৰু এনেকৈ পিকনিক চিকনিক খাব পাৰি ইয়াত আহিব পাৰে কাৰণ ইয়াত ছাইডত বহি পেলাই বহুত বেছি মজা লাগিব চাওক এইফালে মানুহে এইফালে পিকনিক খাই আছে বহুত মানুহে তো বহুত বেছি মজা ভিউ তো মই অকল মই যেতিয়া ভিডিঅ' চাইছিলোঁ ইয়াৰ বিষয়ে মানে তো ওপৰত অকল মই ভিউ পইণ্টটোৱে চাইছিলোঁ ইয়াত এনেকুৱা যে মজা ভিউ আছে মই ভবাই নাই চাওক আৰু বহুত মানুহ আহে এনেকৈ আৰু গাইছ নদী কাষতে চাওক একদম ধুনীয়া ভিউ মাজত একদম বহি পেলাই জেগা আছে বহুত বেছি ভাল লাগিছে গাইছ তো এনেকৈ বহি ভাল লাগে চাওক একদম মানে কাঠেৰে বনাই থৈছে তো ইয়াত আহি পেলাই বিন্দাছ বহিব পাৰিব আপোনালোক যদি ইয়াত আহে মানে তো ফটো ভিডিঅ' মাৰিবৰ কাৰণে এক্সট্ৰা চাৰ্জ লয় মানে 50 ৰুপিজ লয় তো চাব পৰা ভিউটো বহুত বেছি ধুনীয়া আৰু খানা চানা খালে 100 টকা লয় বুলি কৈছে ইয়াত মানুহ এগৰাকীয়ে তো চাব পাৰে বহুত বেছি ধুনীয়া ভিউ আৰু ইয়াত মানে বেছি টাইম কৰি নাথাকোঁ ইয়াত বেছি টাইম কৰিলে মানে আমাৰ ঘৰ দেৰি হৈ যাব কাৰণ এতিয়াতো 3টা বাজিলেই তো গৈ থাকোঁ ঘৰলৈকে তো ভিউটো কেনেকৈ পালে চাই জনাব তো আজিকালি মানে ইয়াতে শেষ কৰি দিছোঁ ভিউটো আৰু নবনাওঁ ঠিক আছে তো মানে নৰ্মেল আপোনালোকৰ জেগাখিনি দেখাই দিওঁ মানে বেছি দীঘল ইমান কৰি থকা নাই তো চাওক লাষ্ট এবাৰ ৱাও